দেখাবলৈ চেষ্টা কৰিম। ইমান এক্সপিৰিয়েঞ্চ নাই নতুন যিহেতু ভিডিঅ' বনোৱাৰ, কিবা ভুল হ'ব পাৰে, তথাপিও পাহৰি যাব ভুল হ'লেও। এইখন ইয়াতে বিভিন্ন ধৰ্মাৱলম্বী লোকসকল আছে, সেইটো কাৰণে প্ৰত্যেকৰে অনুষ্ঠানবিলাক আছে। ধৰ্ম এইখন আছে মন্দিৰৰ পাছত আছে গীৰ্জাঘৰ, তাৰ পাছতে আছে মছজিদ, আৰু মছজিদৰ পাছতে আছে গুৰুদ্বাৰা এখন মন্দিৰ। মই আগফালৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। ইফালে আছে গীৰ্জাঘৰ। বাৰান্দাত এইবোৰ আমাৰ ফালেও পায়। ইয়াৰ কালাৰটো মই খুব ভাল পাওঁ, মস্ত কালাৰ। ইয়াৰ বেকচাইডৰ ফালৰ পৰা দেখুৱাইছে, খুব পৰিষ্কাৰকৈ ৰখা হয় আৰু গোটেই কম্পাউণ্ডটোৱে দেখিবলৈ খুব ধুনীয়া। আপুনি গোটেই কম্পাউণ্ডটো যদি ভাবে যে মই খালী ভৰিৰে খোজকাঢ়ি ফুৰিম, ধুনীয়াকৈ খোজকাঢ়ি ফুৰিবলৈ পাৰিব। ইয়াতে কোনো তেনেকৈ লেতেৰা নাই। পিছফালে গৈ আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰোঁ। আপোনালোকক এটা ফল দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিটো ফল চুগাৰ পেচেণ্টৰবিলাকৰ কাৰণে ভাল। ইয়াৰ জুচ খাব লাগে আৰু ইয়াৰ জুচ খোৱাৰ যোগেদি চুগাৰটো মেইনটেইন হৈ থাকে বা ঠিক হৈ যায় বুলি কোৱা হয়। আজি মই ইয়াতে ফুল নিবলৈ আহিছোঁ। কালি যিহেতু মই ঘৰ গুচি যাম, সেইকাৰণে আমাৰ ফুলৰ কথা কৈ থোৱা আছে। মই আজি মোক ফুলৰ ডাল কেইটামান দিম কৈছে।